Welcome to my YouTube channel PBVlogs. আজি মই মাছ আৰু জালি কোমোৰা ৰেচিপি এটা বনাব লৈছো। কেনেকৈ বনাও চাও বলক। ফাৰ্ষ্ট কেৰাহীটো গৰম কৰিলো। তাতে অলপ তেল দি দিও। মাছকেইটা ফ্ৰাই কৰিব লাগিব। চাই থাকিব আপোনালোকে। তেলটো গৰম হোৱালৈকে আপুনি ওয়েট কৰক। তাৰপিছত মাছকেইটা এটা এটাকে ফ্ৰাই কৰক। ফ্ৰাই কৰাৰ পিছত কেনেকৈ কি কৰিব লাগে মই তাক কৈ থাকিম। কেৰাহীটো গৰম হ'ল। এতিয়া মাছ এটা এটাকে দিও। ভালকে ফ্ৰাই কৰি ল'ব। কেইটা ৰঙা ৰঙাকে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া ওলাই লওক মাছকেইটা। এতিয়া আপোনালোকে মছলাৰ কাৰণে পিয়াজ, নহৰু, জলকীয়া এনেকৈ কাটি ল'ব। চাই থাকক। এতিয়া মাছটো ভাজা তেলতে আপোনালোকে পিয়াজটো দিব আৰু নহৰুটো দিব। এনেকৈ ফ্ৰাই হোৱাৰ পিছত আপোনালোকে কাটি থোৱা জালি কোমোৰা আৰু ভাল লাগিলে আলু দিব পাৰে। এতিয়া দি দিওঁ। ভালকৈ লৰাই দিওঁ। অলপ অলপ শুকোৱাৰ পাছত আপোনালোকে সোৱাদ অনুসৰি নিমখ, হালধি দি দিয়ক। মই দি আছো। দুই মিনিট পাছত আপোনালোকে অলপ পানী দি দিব। এতিয়া পানী দি দিব। মাছকেইটা দিব ভালকে। কাটি থোৱা জলকীয়া কেইটা দি দিয়ক। গেছ ষ্টিমটো অলপ কমাই লওক। মিডিয়াম ফ্লেমত কৰি দিয়ক। মিনিট পাছত চাব আপোনালোকে চব্জিটো ধনিয়া কাটি দি দিলোঁ ধুনীয়াকৈ। আলু সিজিলে। ফাইনেলি মোৰ চব্জি ৰেডি। লগতে আপোনাৰ আছে আকৌ পাপ ফ্ৰাই। ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব।